কবি মই ভৰি থাকে সেইবোৰ কোনো মুখতে নিবি একেবাৰে বছৰ এই সতেজ ফল চিঙি আনি তই খাইছিলো বুজিছ কলে গ'ল কাৰ্য এই সকলোবোৰ এই আমাৰ সেই মহাৰাজ দশৰথৰ মানে হৈছে বুজিছ না কাৰণে দশৰথ হৈছিলো আগৰ সেই অজয় মহাৰাজে ই কমেও এই এমাহৰ দুমাহৰ মূৰে মূৰে আহি প্ৰজাসকল অসুখ দুখত খবৰ এটা লয় সেই ওচৰ আপত্তিবিলাক নিজ কাণে শুনে অভাৱে হওক বা দুখী বিচাৰে হওক ঠাইতে সমাধান